তো বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম মোৰ চেনেললৈ। তো আশা কৰোঁ সকলোৰে ভালেই। তো আজি আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। তো আজি আপোনালোকক দেখাম যদিহে আপুনি AI ভিডিঅ' বনাব বিচাৰে, মানে আপোনাৰ আজিকালি দেখিছে ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক বা আপোনাৰ য'তেই হওক, সকলোতে আজিকালি কিছুমান ভিডিঅ' পোৱা যায় যিবিলাক ভিডিঅ' আপোনাৰ AI বুলি কোৱা হয়। তো এই ভিডিঅ'সমূহ কিদৰে বনাব, তো মই আপোনালোকক দেখাম আজি আপোনালোকে এই ভিডিঅ'বোৰ কিদৰে বনাব। তো আপোনালোকে ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই যাওক। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপুনি ফাৰ্ষ্টতে আপোনাৰ মোবাইলত ক্ৰোম ব্ৰাউচাৰটো অ'পেন কৰিব। তো আপুনি ইয়াতে চাৰ্চ কৰিব লেক্সিকা। তো এটা ৱেবছাইট হয়, আপুনি এইটো চাৰ্চ কৰি ল'ব। তো আপুনি ফাৰ্ষ্টত যিটো ৱেবছাইট পাইছে এইটো আপুনি ক্লিক কৰিব। তো আপুনি ইয়াত পাই যাব আপোনাৰ কিছুমান অৱতাৰ, মানে আপুনি যিকেইটা কেৰেক্টাৰ ল'ম বুলি ভাবিছে কেৰেক্টাৰটো যিটো অৱতাৰ হয় আপুনি ইয়াত পাই যাব। তো মই ইয়াত চাৰ্চ কৰি লৈছোঁ ৰিয়েলিষ্টিক মেন, মানে মই মেনৰ যেতিয়া কেৰেক্টাৰ ডাউনলোড দিম তো আপুনি ৰিয়েলিষ্টিক মাৰিলে আপোনাৰ যিবিলাক ইমেজ আহিব একদম ৰিয়েল টাইপৰ আহিব। তো আপুনি ইয়াত দেখিব আপোনাৰ ইয়াত পাই গৈছে আপুনি বিভিন্ন ধৰণৰ কেৰেক্টাৰসমূহ। তো তাৰে এটা মই চিলেক্ট কৰি ডাউনলোড কৰি লওঁ। তো তলত আপুনি অপশ্যন পাব ডাউনলোডৰটো, আপুনি ক্লিক কৰিলে আপোনাৰ কেৰেক্টাৰটো ডাউনলোড হৈ যাব। তো আপোনাৰ কেৰেক্টাৰটো ডাউনলোড হৈ গৈছে। নেক্সটত মই দেখাই আছোঁ আপুনি আপোনাৰ ভিডিঅ'টোত ভইচ কিদৰে দিব। তো তাৰ কাৰণে আপুনি ক্ৰোম ব্ৰাউচাৰত অ'পেন কৰি চাৰ্চ কৰিব 11 লেবছ বুলি আপুনি চাৰ্চ কৰাৰ লগে লগে এটা ৱেবছাইট পাব, ৱেবছাইটটো আপুনি ক্লিক কৰিব। তো আপুনি ইয়াত হিন্দী, ইংলিছ সকলো ধৰণৰ ভইচ অভাৰ পাই যাব। তাৰ কাৰণে আপুনি ইয়াত হিন্দীটো চিলেক্ট কৰি ল'ব, যিহেতুকে মই হিন্দীত বনাম বুলি ভাবিছোঁ। তাৰ আগতে মই আপোনাক দেখাই আছোঁ, মই নোটত অলপমান স্ক্ৰিপ্ট মই লিখি থৈছোঁ, মানে মই ডাউনলোড কৰি দিছোঁ। আপুনি এইখিনি স্ক্ৰিপ্ট আপুনি ক্ৰোমত গৈ পেলাই বিভিন্ন ধৰণৰ স্ক্ৰিপ্টসমূহ আপুনি ডাউনলোড কৰিব পাৰে। তো আপুনি স্ক্ৰিপ্টটো কপি কৰি পেলাই, তো ইয়াত আপুনি অপশ্যন পাব, তাত গৈ পেলাই আপুনি পেষ্ট কৰিব। পেষ্ট কৰি পেলাই আপুনি প্লে' কৰিব। তো প্লে' কৰাৰ লগে লগে আপোনাৰ যিখিনি ভইচ, মানে আপুনি স্ক্ৰিপ্ট লিখিছিলে স্ক্ৰিপ্টখিনি এটা ভইচ ক্ৰিয়েট হৈ যাব। তো অলপ সময় ৱেইট কৰিব। তো মোৰ যিটো ভইচটো আপোনাৰ ইয়াত ৰেডি হৈ গৈছে। তো মই ভইচটো ডাউনলোড কৰি লৈছোঁ। নেক্সট এতিয়া আপুনি AI ভিডিঅ'ৰ মেইন মানে যিটো আপুনি বনাব, তাৰ কাৰণে আপুনি আকৌ এবাৰ ক্ৰোম ব্ৰাউচাৰটো অ'পেন কৰি চাৰ্চ কৰিব studio.did। তো আপুনি ইয়াত বিভিন্ন ধৰণৰ অপশ্যন পাব, তাৰ ভিতৰতে আপুনি মই দেখাই আছোঁ কোনটো লিংক ক্লিক কৰিব। তো আপুনি এইটো ছেকেণ্ডত লিংক এটা পাব, লিংকটো আপুনি ক্লিক কৰিব। তো লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, যদি আপোনালোকৰ অসুবিধা নহয় তেতিয়া আপোনালোকে তাৰপৰা ডাউনলোড কৰিব পাৰে। তাৰ আগতে আপুনি ক্ৰোম ব্ৰাউচাৰত গৈ আপোনাৰ ক্ৰোমটো ডেস্কটপ মোড কৰি ল'ব, নহ'লে আপোনাৰ ৱেবছাইটটো অ'পেন নহ'ব। তো আপোনাৰ বৰ্তমান আপোনাৰ ৱেবছাইটটো অ'পেন হৈ গৈছে। তো অলপ তললৈ যাব। তো আপুনি ইয়াত তলত গ'লে এটা অপশ্যন পাব ক্ৰিয়েট ভিডিঅ'। তো ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপুনি বিভিন্ন ধৰণৰ ইয়াত কেৰেক্টাৰসমূহ পাই যাব। তো আপুনি ইয়াত আকৌ এবাৰ ক্ৰিয়েট ভিডিঅ' বুলি এটা অপশ্যন পাব, সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত আপোনাৰ নিজৰ মতে কেৰেক্টাৰো দিব পাৰে, নহ'লে আপোনাৰ ইয়াতো বিভিন্ন ধৰণৰ কেৰেক্টাৰসমূহ আছে, কিন্তু ইয়াত আপোনাৰ সকলো আপোনাৰ কিনিবলৈ লগা হয়। সেইকাৰণে আপুনি ডাউনলোড কৰি দিলে আপোনাৰ মানে ভাল হয়। তো মই ডাউনলোড কৰা আছে, তো মই ইয়াত এড কৰি পেলাই এড কৰি লৈছোঁ। তো মোৰ কেৰেক্টাৰটো আপোনাৰ ইয়াত এড হৈ গৈছে।
তো এতিয়া আমাৰ নেক্সট কাম হ'ল আমি ইয়াত অডিঅ' দিব লাগিব। তাৰ কাৰণে আপুনি ছাইডত দেখিব অডিঅ' বুলি এটা অপশ্যন পাব। অডিঅ' অপশ্যনটো আপুনি ক্লিক কৰিব। তো আপুনি ইয়াত অডিঅ' আপলোডৰ অপশ্যন পাই যাব। তো আপলোড অডিঅ' ক্লিক কৰাৰ লগে লগে আপুনি ফাইলটোত যাব। ফাইলটোত গৈ পেলাই আপোনাৰ অডিঅ'টো য'ত আছে আপুনি তাত ক্লিক কৰিব। তো আপোনাৰ অডিঅ'টো ইয়াত ডাউনলোড হৈ যাব। তো আপুনি নেক্সটত ওপৰত দেখিব জেনেৰেট ভিডিঅ' বুলি এটা অপশ্যন পাব, সেইটো ক্লিক কৰিব। ক্লিক কৰি আকৌ এবাৰ জেনেৰেটটো ক্লিক কৰিব। তো বন্ধুসকল আপোনাৰ ভিডিঅ'টো জেনেৰেট হৈ গৈছে। তো আপুনি অপেন কৰি চাব পাৰে যে আপোনাৰ ভিডিঅ'টো কিদৰে দেখা গৈছে। তো বন্ধুসকল ভিডিঅ'টো ক্ৰিয়েট হোৱাৰ পিছত আপুনি ইয়াত ডাউনলোড বুলি এটা অপশ্যন পাব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ভিডিঅ'টো ডাউনলোড হৈ যাব। इस दुनिया में तो বন্ধুসকল ভিডিঅ'টো लगभग আপুনি हर চাওক কিদৰে इंसान ডাউনলোড হোৱাৰ ये পিছত দেখা चाहता है গৈছে। कि उसके सारे काम आसानी से होते चले जाएं। তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো নেক্সটত মই আৰু এটা ভিডিঅ' আনি আছোঁ। তো আজিলৈ বাই বাই।